एमएलए दुर्गादास बर'नि सायाव बीजेपीनि बिजाथि दिलीप शइकियानि गाग्लोबसार बिबुंथि। दरं अदालगुरि लकसभा बियाबनिफ्राय आं देरहासार जानानै नरेन्द्र मदिया फिन सरकार सालायगोन। एमएलए दुर्गादास बर'आ दल दामथिंग्रा मानसि। अदालगुरिनि रायजो राजाफोरनि थाखाय मा मावदों? आं गुबुन हारिनि मानसि, बिथाङा बर' जाना बेसेबां बर' राव रायज्लायनो रोंगौ? गाज्रि गाज्रि रावा गाज्रि मानसिनिफ्रायसो ओंखारो। बाथ्रायाव दं, जिबौआसो जिबौनि आथिंखौ नुयो। बे गोख्रों बाथ्राखौ बुंथिदों एनडिएनि बिजाथि दिलीप शइकिया बिथाङा। दिनै अदालगुरि जिल्ला दुलाराय बर' फरायसा आफादनि बेंखनाव थानाय खोला हरिसिंगा मेम्बर बस्तियाव मिरु दुलाराय बर' फरायसा आफाद आरो अदालगुरि जिल्ला एबसुनि जुथाइ बानजायनायाव खुंगा 29थि जोहोलाव बालिराम बर'नि मुंख्लं सान फालिनाय हाबाफारियाव 4 नं दरं अदालगुरि लकसभा बियाबनिफ्राय बीजेपी हानजानि बिजाथि एबा बारग' एमपि दिलीप शइकिया बाहागो लाना फैबाय थानाय बिसायख'थिनि फोसावदिं हाबाफारियाव बिपिएफनि बिजाथि एमएलए दुर्गादास बर'आ बुंनाय बाथ्राफोरखौ लाना फिन जाथाय बेफ्रुसार बिबुंथि होदों शइकिया बिथाङा। निश्चितभाৱে বীৰ শ্বহীদ গৰাকীলৈ মই আজি এয়াই তেখেতৰ সমাধিস্থলীত মেম্বাৰ পাৰাত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ মাতৃৰ প্ৰতিও মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু প্ৰয়াত বালিৰাম বড়ো ডাঙৰীয়াই আজীৱন জাতিটোৰ হকে যি কাম কৰি গ'ল, সেই কামত আমি সকলোৱে আজি উদ্বুদ্ধ। তেখেতৰ যি ত্যাগ তপস্যা আৰু তেখেতৰ যি সাধনা, এই সাধনাই আমাক জাতিটোক উদ্বুদ্ধ কৰি আছে। আৰু আমি জানো যে বড়ো জনগোষ্ঠীটোৰ সামগ্ৰিক উত্তৰণৰ হকে বহু এনেকুৱা ব্যক্তিয়ে নিজৰ প্ৰাণ বলিদান দিছে। 4 দশক জুৰি এটা ডাঙৰ দীঘলীয়া সংঘৰ্ষ, এটা আন্দোলন তেখেতসকলৰ নেতৃত্বত হৈছে আৰু গোটেই আন্দোলনটোত বহু লোকে প্ৰাণ বলিদান দিছে, বহু লোক ঘূণীয়া হৈছে আৰু সেইসকল বলিদানী আত্মাৰ পূৰ্ণ স্মৃতি সোঁৱৰণ কৰিবৰ বাবে আজি বিশেষকৈ এই বীৰ শ্বহীদগৰাকী বালিৰাম বড়ো ডাঙৰীয়াৰ নিজ তেখেতৰ পৈতৃকগৃহত আমি উপস্থিত হৈ তেখেতলৈ আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াকো আমি আজি স্মৰণ কৰিছোঁ আৰু আমি সকলোৱে মিলি বিটিচিৰ সামগ্ৰিক যি আমাৰ উন্নয়ন আৰু শান্তি প্ৰতিষ্ঠা, এই শান্তি প্ৰতিষ্ঠাৰ কাৰণে তিনিওখন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰ হাতে হাত ধৰি আমি জাতিটোৰ সৰ্বাংগীন সৰ্বস্পৰ্শী চতুৰ্মুখী বিকাশৰ কাৰণে আমি কাম কৰি আছোঁ, কাম কৰি যাম। তেখেতক আমি শ্বহীদগৰাকীক আমি আগন্তুক দিনত আৰু কিদৰে আমি জনগণৰ মাজত জীৱন্ত কৰি ৰাখিব পাৰোঁ, তেখেতৰ যি কৰ্ম, এই কৰ্মখিনি নতুন প্ৰজন্মৰ মাজত কি ধৰণে আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেইখিনি কথাও আমি আলোচনা কৰিম। আৰু বিশেষভাৱে এপছুৱে যি ধৰণে এই অনুষ্ঠান আয়োজন কৰিছে, মই এপছুকো আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এপছু এটা কেৱল ছাত্ৰ সংগঠনে নহয়, জাতিটোৰ প্ৰাণস্পন্দন স্বৰূপ। গতিকে এপছুৰ যিখিনি কৰ্মসূচী, এই কৰ্মসূচীখিনিৰ লগত মই সংপৃক্ত হৈ আছোঁ, সংপৃক্ত হৈ থাকিম। আগন্তুক দিনত বিটিআৰ শান্তি চুক্তি, বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰাৰ কাৰণে আমাৰ চৰকাৰ খুব সংবেদনশীলতাৰে, দায়বদ্ধতাৰে আমি আমাৰ কৰ্তব্য সম্পাদন কৰি যাম। বহুত এনেকুৱা নিশ্চিতভাৱে আমি যিসকল শ্বহীদ হৈছিল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে, এই শ্বহীদসকলক আমি এটা এককালীন আমি সাহাৰ্য আগবঢ়াইছোঁ। প্ৰথমবাৰৰ কাৰণে ৰাজ্য চৰকাৰে বড়ো জাতিটোৰ উত্তৰণৰ কাৰণে বা অধিকাৰ প্ৰাপ্তিৰ কাৰণে যি 4 দশকৰ দীঘলীয়া যি সংগ্ৰাম, য'ত 4000তকৈ অধিক লোক মানে মৃত্যুবৰণ কৰিব লগা হৈছিল বা হত্যা হৈছিল বা তেনেধৰণে বলিদান দিব লগা হৈছিল, তেনেকুৱা 4000 এনেকুৱা প্ৰায় 4000 বুলি ক'ব লাগিব আমি আজিৰ সংখ্যাটো,
কিন্তু হয়তো কম বেছি অলপ হ'ব পাৰে। কিন্তু যিসকল বীৰ বলিদানী শ্বহীদ, এই শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰাৰ কাৰণে আগন্তুক দিনত আমি এপছু বা জাতীয় সংগঠনসমূহৰ লগত আলোচনা কৰি আমি তেখেতসকলৰ যি ত্যাগ, তেখেতসকলৰ যি জাতিটোৰ প্ৰতি যি তেওঁলোকৰ অৱদান, সেই অৱদানসমূহক আমি জীৱন্ত ৰূপত তুলি ধৰাৰ প্ৰয়াস কৰিম। ৰাজনীতি পতা কেনেকুৱা হয়, যিহেতু আপুনি এজন তো আমিতো প্ৰাৰ্থীবিলাকে সকলোতে ভালেই দেখে, বেয়া বুলি কোনেও নকয়। কিন্তু আচলতে যিটো ৰাইজৰ মনৰ যিটো মানে বাতৰি আমি পাইছোঁ, ৰাইজ প্ৰায় সাজু হৈ আছে। আকৌ এবাৰ মোদী চৰকাৰ এই সংকল্পৰে ৰাইজে 26 এপ্ৰিললৈ বাট চাই আছে। আৰু এটা ব্যাপক ব্যৱধান ক'ব লাগিব, ব্যাপক ব্যৱধানত দৰং ওদালগুৰি সমষ্টিৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদেৰে জয়লাভ কৰি তেখেত প্ৰধানমন্ত্ৰী ৰূপে শপত ল'ব। আপোনাৰ বা বিজেপিৰ বিৰুদ্ধে যি বিজেপিৰ প্ৰাৰ্থী বহুতখিনি আসনত কিবা কিবি ক'লে, সেইটো ক্ষেত্ৰত তেখেতে ক'ব পাৰে, তেখেত মোতকৈ বহুত জ্যেষ্ঠ, মই তেখেতৰ বিৰুদ্ধে ক'ব লগা একো নাই। কিন্তু তেখেতৰ অৱদান কি? তেখেতে আজি ইমান বছৰ ৰাজনীতিত আছে, তেখেতৰ গাঁওখনত কেইদিন আহি থাকে? তেখেতে গাঁওখনৰ ৰাইজৰ বাবে, ওদালগুৰিৰ বাবে কিবা এটা কৰা এটা উদাহৰণ দেখাই দিয়ক, যে মোৰ ৰাজনৈতিক কেৰিয়াৰত মই BTCৰ কাৰণে কিবা এটা কৰি দেখাইছোঁ। তেখেত দল বাগৰা মানুহ, দল বাগৰি থাকে, সুবিধাবাদী মানুহ। গতিকে আজি এইটো দলত, কালি সেইটো দলত, পৰহি সেইটো দলত। আৰু তেওঁ যদিও কওঁ তেখেত আজি মই বড়ো জনগোষ্ঠীৰ নহয়, কিন্তু তেওঁ নিজকে বড়ো জনগোষ্ঠীৰ বুলি কয়। কিন্তু তেওঁক বড়ো ভাষাত কথা ক'বলৈ দিবচোন, তেখেতক বড়ো ভাষাত কথা ক'বলৈ দিব? তেখেতে কিমান বড়ো ভাষাত কথা ক'ব পাৰে? মইতো কমচে কম খুলুমবাইটো জানো, গজেন্তে জানো, বুজা নাই, আফাতগিৰি জানো, কিছুমান শব্দটো বুজি পোৱা হৈছোঁ যোৱা 5 বছৰত এই অঞ্চলত আহি। কিন্তু তেখেত এই জনগোষ্ঠীটোৰ হৈ বুলি দাবী কৰাৰ পিছতো জনগোষ্ঠীটোৰ কোনো এটা কাম তেখেতৰ দিনত সম্ভৱ কৰিব নোৱাৰিলে। গতিকে ৰাইজে বিচাৰ কৰিব, কেৱল দুৰ্গা দাস বড়ো হ'লেই যে ৰাইজে তেখেতক আঁকোৱালি ল'ব। তেখেতকতো সকলোৱেতো মানে নস্যাৎ কৰিছে বিভিন্ন সময়ত। ভোট বিভাজনৰ জৰিয়তে কলাইগাঁৱত MLA হৈছে। ভোট বিভাজন নহ'লে কলাইগাঁৱৰ পৰা তেখেত MLA হ'ব নোৱাৰে। গতিকে যিয়ে নহওক তেখেতলৈ শুভেচ্ছা দিছোঁ, তেখেত আমাতকৈ জ্যেষ্ঠ। গতিকে কিন্তু তেখেতৰ যিবিলাক বক্তব্য মই এইকেইদিন শুনি আছোঁ, কিবা মোক পাপী বুলি কৈছে, কিবা কৈছে, এইবিলাক তো আমি এটা কথা কওঁ, জানো যে অসমীয়াত কথা এটা আছে যে চোৰেহে চোৰৰ ঠেং দেখে। গতিকে যিবিলাক পাপীৰ মনত থকা